নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এবিধ আচাৰৰ ৰেচিপি। আজি আপোনালোকক বনাই দেখুৱাম মই মূলাৰ আচাৰ। আচাৰখিনি কেনেদৰে বনাইছোঁ আৰম্ভণিৰ পৰা শেষলৈকে গোটেইখিনি দেখুৱাই দিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আচাৰখিনি বনাবলৈ আমি প্ৰথমতে মূলাখিনি বাকলি গুচাই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এতিয়া এইখিনি আমি এটা ৰ'দ শুৱাই ল'ম, অকণমান ইয়াৰ পানীটো যাব লাগিব। লগতে লৈছোঁ এয়া আদা অকণমান আৰু জলকীয়া আপোনালোকে যিমান খায় সিমানখিনি ল'ব পাৰে। এইখিনিও আমি এটা ৰ'দত শুকুৱাই লৈছোঁ। এইবাৰ আমি মছলাখিনি ৰেডি কৰি ল'ম। মছলাখিনি ৰেডি কৰি ল'বৰ বাবে আমি ইয়াতে দি দিছোঁ ক'লা সৰিয়হ আৰু বগা সৰিয়হ দুয়োবিধে দিছোঁ। বহুত বেছি সৰিয়হো দিয়া নাই, দুচামুচ সৰিয়হ দি দিছোঁ। এইখিনি আমি যিহেতু ধুই লগে লগে দিছিলোঁ, সেয়েহে অকণমান ইয়াৰ পানীটো যাব দিছোঁ। সৰিয়হখিনি আমাৰ পানীটো গুচি গৈছে। এতিয়া আমি ইয়াতে শুকান জলকীয়া কেইটামান, লগতে অকণমান মিঠি গুটি আৰু চব গুটিও দি দিছোঁ। এইখিনি এতিয়া আমি অকণমান ভাজি ল'ম, ইয়াৰ কেঁচা গোন্ধটো যাব লাগিব। এইখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া আমি এইখিনি ঠাণ্ডা হ'বৰ বাবে কাঁহী এখনত উলিয়াই লৈছোঁ। এইখিনি অকণমান ঠাণ্ডা হওক, ঠাণ্ডা হ'লে আমি মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। এইবাৰ আমি এখন কেৰাহীত তেল গৰম হ'ব দিছোঁ। তেলখিনি আমাৰ ভালদৰে গৰম হ'ব লাগিব। ইয়াৰ যাতে কেঁচা গোন্ধ একোৱেই নাথাকে, ধুনীয়াকৈ আমি গৰম কৰি ল'ব লাগিব। তেলখিনি আমাৰ গৰম হৈ গৈছে। তেলখিনি আমাৰ ভালদৰে গৰম হোৱাৰ বাবে আমি কেৰাহীখন জুইৰ পৰা নমাই দিছোঁ, অকণমান ঠাণ্ডা হ'ব দিছোঁ। এতিয়া ইয়াতে অকণমান পাঁচফোৰণ দি দিছোঁ। এতিয়া ইয়াতে শুকাই ৰখা মূলা, আদা আৰু জলকীয়াখিনি দি দিছোঁ। গোটেইখিনি আমি তেলত দি দিম। এতিয়া ইয়াতে আমি গুড়ি কৰি ৰখা জিৰা গুড়ি 2 চামুচ, ধনিয়া গুড়ি 2 চামুচ দি দিছোঁ। লগতে দি দিছোঁ নিমখ অকণমান বেছিকৈ দিলে আচাৰ অৱশ্যে ভালে থাকে, সেয়েহে নিমখ দিছোঁ। আৰু কালাৰৰ বাবে হালধি অলপ দিছোঁ। লগতে এয়া আমি যিখিনি গুড়ি কৰি ৰাখিছিলোঁ মছলাখিনি, সেইখিনিও ইয়াতে দি দিছোঁ। এতিয়া এইখিনি ভালদৰে আমি মিহলি কৰি ল'ম। লগতে আমি অকণমান ইয়াতে কালজিৰা দি দিছোঁ। কালজিৰা দিলে মানে আচাৰখিনিৰ এটা চেণ্ট ওলায়, খাবলৈও ভাল লাগে, সেয়েহে কালজিৰাখিনিও দি দিছোঁ। এতিয়া আমি গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম, যাতে মছলাখিনিও গোটেইখিনি আচাৰত লাগি যায় আৰু তেলখিনিও ইয়াত মিহলি হৈ যায়। লগতে আপোনালোকে আৰু এটা বস্তু দিব পাৰে, মই ইয়াতে অৱশ্যে দিয়া নাই। এইখিনি মোৰ কোনো ব্যৱসায়ৰ বাবে বনোৱা নহয়, ঘৰুৱাভাৱে বনোৱা, সেয়েহে মই ইয়াতে দিয়া নাই। কালাৰৰ বাবে ৰেড চিলি আপোনালোকে দিব পাৰে। ৰেড চিলিটো দিলে অৱশ্যে কালাৰটো চেঞ্জ হয়। মই যিহেতু ঘৰৰ খাবৰ বাবে বনাইছোঁ, কালাৰটো ইমান ঠিক নহ'লেও কথা নাই, মাত্ৰ টেষ্টটোহে লাগে, সেয়েহে মই দিয়া নাই। এইবাৰ আমি ইয়াতে দি দিছোঁ অকণমান থেকেৰা টেঙা নহ'লেও আপোনালোকে জলফাই বা তেতেলী তেনেকুৱাও দিব পাৰে। মাত্ৰ ইয়াতে টেঙা হ'বৰ বাবে আচাৰখিনি অকণমান টেঙা হ'লে ভাল লাগে, যি আচাৰেই নহওক কিয়, সেয়েহে আমি টেঙা হ'বৰ বাবে অকণমান থেকেৰা দি দিছোঁ। এতিয়া থেকেৰাখিনি দি গোটেইখিনি আকৌ এবাৰ ভালদৰে মিহলি কৰি দিছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।